study essay ফৰ্চি আগততো তেনেকুৱা একো পাতা নাছিলে স্কুলত পাতিছে জানো নাই পতা এইটো লিখি পেলাই তোমালোকে কি শিকিলা মানে কি বুজি পাবা মানে কিবা এটা পাবলৈ কাৰণে শিকিছা তেনেকুৱা নেকি তেনেকুৱা নহয় জানিব লাগিব সেই মানুহজন কোন কি আছিলে কেনেকুৱা আছিলে এইবিলাক আমি সব জানিব লাগিব yes or no because কি এজন আমাৰ কাৰ্বি আংলঙৰ কি হয় CM তেওঁটো মৰি গ'ল হয় নে নহয় তেওঁটো মৰি গ'ল তথাপি আমি তেওঁৰ কথাবোৰ আমি কিতাপত পাইছোঁ হয় নে নহয় সেইকাৰণে এইবোৰ ভালকৈ পঢ়ি পেলাই আমি জানিব লাগিব যে তেওঁ কি আছিলে আৰু A to Z মানে সব গম পাব লাগিব কেতিয়া জন্ম হৈছিলে তাৰপিছত তেওঁ কি কি কাম কৰি গ'ল আমাৰ কাৰ্বি আংলঙৰ কাৰণে সেইবোৰ হয় নে নহয় তোমালোকে শিকিছা তোমালোকে খালি এটা প্ৰাইজ পাবলৈ বা কিবা এটা পাবলৈহে শিকিব এইটো কথা নহয় সবেই নাপায় মনটো বেয়া কৰিব নালাগে সবে নাপায় তথাপি তোমালোকে শিকিছা আৰু শিকি পেলাই কি হৈছে তোমালোকে লিখিবলৈ এটা সাহস পাইছা কনফিডেন্ট পাইছা হয় নে নহয় সাহস কনফিডেন্টৰ লগত কি তোমালোকৰ লিখা এক্সপিৰিয়েঞ্চটোও হৈছে তোমালোকে মানে ইমান সময়ত ইমান লিখিব পাৰিছা হয় নে নহয় এটা ফিক্স এটা সময় দিয়া হৈছে ৱৰ্ড দিয়া হৈছে যে ইমানখিনি ৱৰ্ড ইমান সময় লিখিব লাগিব তাতকে আগত তোমালোকে শেষ কৰিব পাৰিছা তাৰ মানে তোমালোকে কিমান ডেভেলপ হৈছা হয় নে নহয় তোমালোকে নাভাবিবা যে স্কুল পঢ়া ক্লাছ 10 মেট্ৰিকটো শেষ হ'লে যে সব শেষ সেইটো নহয় মেট্ৰিক পাছ হোৱাৰ পিছত তোমালোকে কলেজ যাবা তাৰপিছত কিবা কিবি চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবা লিখিবা হয় নে নহয় সেইবোৰৰ কাৰণে আমাক কিমান সাহস লাগে কনফিডেন্ট ন আৰু এক্সপিৰিয়েঞ্চ সেই সাহসটো আহিবৰ কাৰণে সেইখিনি আমি জানিবলৈ কাৰণে এইখিনি পৰীক্ষা লিখিছা আমি বহুত তোমালোকক ধন্যবাদ দিছোঁ তোমালোকে এইখিনি লিখি মানে সাহস আমাক দেখাইছা আৰু এইটোৱে অকল নহয় নেক্সট টাইম আকৌ কৈছে যে ফৰ্চিং ইণ্ডিয়াৰ আকৌ এটা জানুৱাৰী মাহত হ'ব